স্বাগতম জনাইছো আজি আপোনালোকৰ বাবে লৈ আহিছো এটি চুলিৰ হেয়াৰ কেয়াৰ নিম তেল ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব পাৰি তাকে অলপ দেখুৱাবলৈ আপোনালোকৰ বাবে চেষ্টা কৰিছো যদিও নিম তেল বজাৰত বা অনলাইনত সহজে উপলব্ধ তথাপিও ঘৰুৱাভাৱে প্ৰস্তুত কৰি ব্যৱহাৰ কৰি ভাল পোৱা সকলে এইদৰে নিম তেল ঘৰতে প্ৰস্তুত কৰিব পাৰিব তেন্তে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো নিম তেল প্ৰস্তুত কৰিবৰ কাৰণে প্ৰথমতে মই নিম পাতখিনি ভালদৰে ধুই শুকুৱাই লৈছো তাৰ পাছতেই নিম পাতখিনি সৰু সৰুকৈ চিঙি লৈছো আপোনালোকে নিম পাতখিনি গ্ৰাইণ্ডাৰত গুৰি কৰি ল'ব পাৰে নিম পাতৰ পৰা তৈয়াৰ কৰা তেলে আমাৰ চুলিৰ যি উফিৰ সমস্যা সেই উফিৰ সমস্যা এই তেল ব্যৱহাৰ কৰি বহু পৰিমাণে দূৰ কৰিব পাৰি পাতখিনি চিঙি লোৱাৰ পাছতেই বাটি এটাত মই নাৰিকল তেল লৈছো নাৰিকল তেলৰ হলনি আপোনালোকে অলিভ অইল তেলো ব্যৱহাৰ কৰিব পাৰে এতিয়া মই গেছটো জ্বলাই পেন এখন ব্যৱহাৰ কৰিছো আৰু তাত অলপমান পানী দি ললো আৰু তাৰ ওপৰত সসপেন এটা দি দিছো সাবুন বনোৱাৰ প্ৰচেছৰ দৰে একেই হয় আৰু ইয়াতে মই নাৰিকল তেলখিনি ঢালি দিলো তাৰ পাছতেই চিঙি লোৱা নিম পাতখিনি দি দিছো নাৰিকল তেল আৰু নিম পাতখিনি ভালদৰে গৰম হ'বৰ কাৰণে সসপেনটোৰ তলত দিয়া পানীখিনি 4-5 মিনিটমান সময় উতলিবলৈ দিম নিম তেল প্ৰস্তুত কৰোঁতে আসলতে সসপেনটো ডাইৰেক্ট জুইত পাতি দিলে নিম পাতখিনি জ্বলি যোৱা দেখা যায় সেয়েহে মই প্ৰথমতেই ডাবল বইল প্ৰচেছ কৰি লৈছো অলপ সময় যাতে নিম পাত আৰু নাৰিকল তেলখিনি ভালদৰে গৰম হৈ দুইখিনি মিহলি হৈ যায় তাৰ বাবে মই অলপ সময় চামুচেৰে লৰাই থাকিম এতিয়া মই পেনখন আঁতৰাই সসপেনটো ডাইৰেক্ট জুইত দিম আৰু গেছটো একেবাৰে লো ফ্লেম কৰি এইদৰে চামুচেৰে লৰাই থাকিম যাতে নিম পাতখিনি জ্বলি নাযায় এইদৰে মিশ্ৰণখিনি 2-3 মিনিটমান সময় উতল আহিবলৈ দিম আৰু মাজে মাজে চামুচেৰে লৰাই থাকিম নিম পাতখিনি অলপ সময় ৰঙচুৱা হোৱাৰ লগে লগে গেছটো অফ কৰি দিম আৰু ঠাণ্ডা হ'বৰ কাৰণে অলপ সময় ৰাখি থম তেলখিনি ঠাণ্ডা হোৱাৰ লগে লগে মই চাকনি এখনৰ সহায়ত সেকি ললো এয়া তেল মোৰ ৰেডি হৈ গল খুব ধুনীয়া এটা নেচাৰেল কালাৰ হৈছে এয়া চাওকচোন আপোনালোকেও যদি ঘৰত এইদৰে বনাব বিচাৰে তেন্তে বনাব পাৰে অলপ সময় উলিয়াই ভিডিঅ'টো কেনে পালে কমেন্ট কৰি জনাবচোন আজিলৈ ভিডিঅ'টো ইমানে আছিল এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম ধন্যবাদ